SP ঘৰত মই চাদা খাওঁ, কিন্তু মই ষ্টেজতো খাওঁ, কেতিয়াবা চবে দেখিছে। এইবলৈ চেষ্টা কৰিছোঁ, পৰা নাই। তো মই ক'লোঁ পাৰ্থদাক ক'লোঁ, পাৰ্থদা চাদা পাম নেকি ইয়াত? চাদাকণ লাগিছিলে। তাৰপিছত প্ৰথম দেখিছোঁ মানে কোনোবা এজন পুলিচে ট্ৰেখনত মানে একদম প্লেটত চাদা লৈ আহিছে, যেন বিৰাট ডাঙৰ কিবা কণ্টিনেণ্টেল ডিছ এটা আনি দিছে। কৈছে দাদা লওক। মই বোলো এইটো কি? দেখিছোঁ চাদা আনি দিছে। মই বোলো ৱাও, দিছ ইজ লাইক মানে SP মানে SP আৰু এইটো তেতিয়া গম পাইছোঁ আৰু কথাটো। আৰু এদিন ৰাতিপুৱা যে তুমি মই ৰাতিপুৱা উঠি আহিছোঁ, ৰাতিপুৱা বাংলাদেশ বৰ্ডাৰ দেখুৱাবলৈ লৈ গ'ল মোক। সেইটো কিহে পাইছিলে নাজানো আৰু মানে জাতীয়তাবোধ জাগ্ৰত হৈ গ'ল মোৰ। গোটেই AK-47 লৈ ল'লোঁ, এতিয়া বাংলাদেশ বৰ্ডাৰ মই গুলিয়াম। আজি 5টা হ'লেও বোলে বাংলাদেশীক গুলিয়ামে। মই নাৱত শুই আছোঁ, মোক গৈ আমাৰ দ্বিতীয় আছিলে সদায় প্ৰব্লেম বোলো এইখন দেশ লৈ পেলাই আমাৰ, আজি মই গুলিয়ামেই মই। AK-47 লৈ ল'লোঁ, ইফালে এটাই মোৰ ভৰিত ধৰি টানে, এটাই হাতত ধৰি টানে। পাৰ্থদাৰ আগত অকণমান টোপনি ধৰিছে, নাওখনত মানে অকণমান জিৰণি লৈছে গোটেই ৰাতি। ভিতৰত আমাৰ বিচনা নিচিনা আছেতো, তাত গৈ পেলাই মোক আমাৰ দ্বিতীয় আছিলে গুণধৰ দাস, মই বোলে ছাৰ উঠক, কি হ'ল? বোলে এইটো বোলে বাংলাদেশী 5টা হ'লেও গুলিয়াই হৈছোঁ। আহি পেলাই মই ল'লোঁ তোমাৰ পৰা AK-47, এইটো ক'লোঁ এটা বহা। এতিয়া বহিলে, তাৰপিছত এটাই কৰিছে কি তোমাৰ তাৰ জোতাৰ ফিটা তোমাৰ জোতাৰ ফিটা এনেকৈ বান্ধি দিলে। তাৰপিছত তোমাৰ সাঁতুৰিবলৈ মন গৈছে যে তোমাৰ ব্ৰহ্মপুত্ৰত, ইয়াত লুইতত মই সাঁতুৰিম, ইমান বিশাল ব্ৰহ্মপুত্ৰ। তাতে সি এনেকৈ বান্ধি পেলাই থৈ দিছে। তুমি এনেকৈ উঠিবলৈ আকৌ জোতাটো লাগি ধৰে, আচলতে তাৰ তাতে লাগি ধৰে। তাৰপিছত এইটো ক'ত লাগিল? আকৌ বহি যোৱা, আকৌ উঠা, ইটো বান্ধি থোৱা আছে জোতাৰ ফিটা, আকৌ তুমি বহি যোৱা। লাষ্টত উঠিবলৈ নিদিলে, উঠিবলৈ নিদিলে, ঘূৰাই মেলি আনি পেলাই তাৰপিছত শুৱাই থৈছে।